ভবানীপুৰ সমষ্টিত 2000 কংগ্ৰেছৰ 2 বাদ দি বাকীবোৰ মুখ্যমন্ত্ৰীয়ে মানুহ এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হিমন্ত বিশ্ব শৰ্মাই যদি সিগনেল দিয়ে সকলোৱে বিজেপিত যোগদান কৰিব বিজেপিত আহিলেই নহব ঠাইৰো অভাৱ আছে বিৰোধী বুলিবলৈ দেখোন একোৱে নাই সৰুপেটাত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ তাৎপৰ্যপূৰ্ণ মন্তব্য সৰুপেটাত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা ভূমিপত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিৰোধী কটাক্ষ বজালিৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7 আৰু এই সমস্যাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভালকৈ উপলব্ধি কৰিছে আৰু বসুন্ধৰাটোত বহুত সমস্যা হ'ল আৰু বসুন্ধৰা 3ত মই আশা কৰিছোঁ বাকীখিনি সমস্যা সমাধান হৈ যাব। দাদা আপুনি ভাষণত উল্লেখ কৰিছে গোপালতা সত্ৰৰ কথা বহুত গোপালতা আমাৰ সত্ৰত ধৰ্মীয় চৰকাৰ ভূমিকা আছে আমাৰ চিলাৰাই দেৱে দিয়া মাটি 2100 কিবা বিঘা মাটি 2178 বিঘা মাটি আৰু দেখিলোঁ তাতে বেছিভাগ মানে আমাৰ কমুৱাখিনিয়ে দখল কৰি আছে ইতিমধ্যে আমি চৰকাৰী তাতে কাৰ্যসূচী চৰকাৰী হিচাপে হেৰি কৰি তাতে অমৃত সৰোবৰ খান্দা হ'ল 150 বিঘা মাটি কিন্তু যেতিয়া আমি চৰকাৰী হেৰি কাৰ্যসূচী ল'লে তেতিয়া মানে যায় মানুহখিনিক মাৰিব আহিছিল এটাকো কৰিলে তাৰপিছত দেখা গ'ল যে তেওঁলোকে প্ৰশাসনে তাৰ ব্যৱস্থা কিন্তু আৰু বাকীখিনি আমি এতিয়া বহু মাটি তেওঁলোকে দখল কৰি আছে পুনৰ উচ্ছেদ চলিব বহু মাটি দখল কৰি আছে আমি প্ৰশাসনৰ পৰা নটিচ জাৰি কৰিব দিছোঁ যে তেওঁলোকে সহজতে আমাৰ সত্ৰ সংঘবিলাক যেন দখল নকৰে তেওঁলোকে এৰি দি যাওক নহ'লে আমি আমাৰ চৰকাৰী প্ৰশাসনে পুনৰ উচ্ছেদ কৰিবলৈ বাধ্য চৰকাৰী বিষয়া এইটোতো কৰিছিল কালি মই কৈছোঁৱে যে যেতিয়া এজন মানুহে মাটিৰ মালিকে কক বকাই থাকে তেওঁৰ মাটি টুকুৰা একো কৰিব পৰা নাই তেতিয়া কি কৰে সেই চৰকাৰী বিষয়টোত আহে আৰু চৰকাৰী বিষয় কি হয় যদি একো কৰিব পৰা নাই তো 1 কোটিৰ মাটিটো তাত 2 লাখ টকা লৈ ল'লে আৰু বিষয়াজনে লাগি মিলি কামটো কৰিলে মাটিটো ম্যাদী কৰিলে সেই মাটিটো 1 কোটি হৈছে এই বিষয়টো আমাৰ মাননীয় মুখ্যমন্ত্ৰী বাৰুকে উপলব্ধি কৰিছে যিহেতুকে তেখেতে গুৱাহাটীৰ মানুহ গুৱাহাটীত ডাঙৰ হোৱা মানুহ গোটেই পথাৰে হেৰিয়ে বুলিয়ে জানি তেখেতলোকে উপলব্ধি কৰি এইটো এই বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা পৰ্যায়ক্ৰমে গৈ থাকিব আৰু সমাধা হ'ব 1 কোটিৰ মাটি এতিয়া 1 কোটিয়ে পোৱাৰ কাৰণে এই যিবিলাকে পট্টা পালে তেওঁলোকে ৰেডি হৈ গ'ল এইটো মানে ময়ো মিডিয়াৰ যোগে পাইছোঁ এইটো মিছা কাৰণ কিয় জানা মই অলপ আগতে আপোনালোকক কওঁ যে এখন পাত্তাত 10জনৰ মানুহ আছে তেওঁ আছিল চাহ পৰিয়াল এই চাহ পৰিয়ালে মই মাটিৰ অধ্যয়ন কৰিছোঁ কাৰণ এই বিষয়ে মই অলপ ভালো পাওঁ কেমেষ্ট্ৰিয়ান ছাবজেক্টটো মাটি ছাবজেক্টটো বাৰ্তাখিনি মই ধুনীয়াকৈ পঢ়ি পটকৈ বুজি পাম চাহ পৰিয়ালৰ মাটিটো বিক্ৰী কৰিলে এইটো মই জাজমেণ্ট দিব নাপায় মই যিখিনি জানিছোঁ যেতিয়া কিবা এটা হেৰি লাগে সমষ্টিত নিজৰ গাঁৱৰ ভিতৰত তেতিয়া অধ্যয়ন কৰা যাব চাহ পৰিয়ালে বিক্ৰী কৰিলে বা চাহ পৰিয়ালৰ ৱাৰিছ আহিলে ৱাৰিছৰ নামজাৰি হ'ল ৱাৰিছে বিক্ৰী কৰিলে কৰি গুচি গ'ল কিন্তু ওপৰত চাহ পৰিয়ালৰ নামটো থাকিলে কি হ'ল চাহ পৰিয়ালৰ হেৰিটো থাকি গ'ল মই যিটো অধ্যয়ন কৰিছোঁ চাহ পৰিয়ালৰ নামটো থাকি গ'ল থাকি যাওঁতে কাৰ কিনিলে যেতিয়া অৰ্ডাৰটোত চাব দিলোঁ চাৰ্কুলাৰ অৰ্ডাৰটোত চালে যে চাহ পৰিয়ালৰ এটা ছোৱালী আছিল ছোৱালীয়ে এই অফিচাৰটোতো বিক্ৰী কৰিছে এতিয়া বাকী কথাখিনি তেওঁলোকে এতে ঘূৰিকে থাকিলে নহ'ব বাকী কথাখিনি ক'ব কি আমি প্ৰথম এডমিনিষ্ট্ৰেটিভ কোৰ্টত যায় এই মাটি বাৰী কথাটো এডমিনিষ্ট্ৰেটিভ কোৰ্ট হ'ল চাৰ্কুল অফিচাৰ ADC DC এইটো হ'ল এডমিনিষ্ট্ৰেটিভ কোৰ্ট এডমিনিষ্ট্ৰেটিভ কোৰ্টে যেতিয়া জাজমেণ্ট দিব এই জাজমেণ্টটো 2 পাৰ্টি নামানিবও পাৰে তাৰ কাৰণে আমাৰ হেৰি চিভিল কোৰ্ট থাকে চিভিল কোৰ্টত যাব চিভিল কোৰ্টে চাব আৰু চিভিল কোৰ্টে যদি এই চিভিল কোৰ্টত মই ছেটিছফাই হোৱা নাই হাইকোৰ্ট যাব হাইকোৰ্টত ছেটিছফাই হোৱা নাই সুপ্ৰিম কোৰ্টত যাব এতিয়া মই দেখিছোঁ আমাৰ গাঁওবিলাকত মোৰ তাতেও আহে চাহ পৰিয়ালো গৈছে
অফিচাৰ পৰিলাও গৈছে যাই আমি হাত ঠেং দাঙি দিব লগা হয় যে এই পৰ্যায়ত একো আমি কৰিব নোৱাৰোঁ আৰু এওঁলোকেও দুই পাৰ্টীয়ে এতে লাগি থকাতকৈ যুঁজ বাজাৰ কৰাতকৈ চিভিল কোৰ্টত যায় যদি নিৰ্দিষ্ট এটা অৰ্ডাৰ নলয় তেনেহ'লে মানে অলপ দিগদাৰ এই গোটেই বিষয়টো আচলতে আইনৰ জৰিয়তে সমাধান হ'ব লাগিব এইটো MLAৰো পাৱাৰ নাই এইটো কিছুমান চাৰ্কুল অফিচাৰৰ হাত ভোগ বান্ধা কিছুমান DCৰো বান্ধা আৰু নৰ্মেলি নাজনা মানুহখিনি ঘূৰি থাকি কেতিয়াবা হেৰি হয় আৰু তোমালোকে মিডিয়াবিলাকক যি কয় সেইটোৱে লিখি দিয়া অমুক অফিচাৰে দুৰ্নীতি কৰিছে আৰে ভাই কৰিছে নে নাই তুমি কেনেকৈ জাজমেণ্ট দিবা জাজমেণ্ট দিয়াটোতো এটা কোৰ্ট লাগিব আদালত আছে তাৰ কাৰণে প্ৰশাসন আছে গতিকে আমিও শুনো আৰু আমাৰতো যে কান্দে যাই কান্দে তাৰ এগেইনষ্টে ফোন কৰোঁ আমি ই কান্দে চাহা পৰিয়ালে কান্দে চাহাকো ফোন কৰি দিছে এই পৰিয়ালে কান্দলে তাকো ফোন কৰি কথাটো কিবা এটা কৰি দিয়া এইটো হ'ল মেইন বস্তু ব্যৱস্থা দি যাব লাগিব দুই চাৰিটাত বাদ দি পেলাই সকলো আহিব কাৰণ কিয় যিকেইটা আছে মই জানো যে দুজন তিনিজনক বাদ দি পেলাই গোটেইখিনি হিমন্ত বিশ্ব শৰ্মা মানুহ ক'ত কংগ্ৰেছৰ মানুহ তেওঁলোকে চব হিমন্ত বিশ্ব শৰ্মা মানুহ হিমন্ত বিশ্ব শৰ্মাই যদি আজি যদি ছিগনেল দিয়ে তাহলে হৰাই দৌৰি আহিব দুটা তিনিটা নাহে এইটো মই জানো মই ক'লো যে দুটা তিনিটা নাহে বাকী হৰাই দৌৰি আহিব কাৰণ কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰে চিন্তা হৈছে যে আনিলে নহ'ব ক'ৰবাত জেগাও দিব লাগিব তো জেগাৰো অভাৱ আছে কিন্তু তেওঁ যদি এটা ছিগনেল দিয়ে দুটা বা তিনিটাত বাহিৰে গোটেইখিনি আহিব